জীৱনলৈ চিন্তা কৰিবলৈ গৈ সকলো সময়ত মনত ৰাখিবা, দুখ ধৰি ৰাখি অতীতৰ সমস্যা সমাধান নহ'ব আৰু দুশ্চিন্তা কৰি ভৱিষ্যত পৰিৱৰ্তন নহ'ব। কাৰোবাক ঠগি দুদিন বহুত ফূৰ্তি কৰিব, কিন্তু মনত ৰাখিবা ঈশ্বৰে যিদিনা ঠগিব গোটেই জীৱন দুখ হ'বৰ সংগ দিব লাগিব। পুৰুষে নিজকে যিমানেই মহান নাভাবক কিয় তাৰ জন্ম নাৰীৰ গৰ্ভতেই হৈছে। কোনো নাৰীয়ে নিজকে যিমানেই আধুনিকা গঢ়ি নুতুলক কিয় তাৰ পুণ্যদান কোনো পুৰুষেই কৰিছে। লোভী মানুহ কোনোদিনেই দুখৰ ভাগ নলয়। তেওঁলোকে সকলো সময়ত সুখৰ ভাগ লোৱাৰ বাবে বহি থাকে। পলম কৰিলেও হ'ব, কিন্তু হ'ব। তুমি যি চোৱা সেয়াই হ'ব। মনত ৰাখিবা তোমাৰ সময় বেয়া, তোমাৰ জীৱন নহয়। অপেক্ষা কৰা, সকলো হ'ব। সফল হোৱা তেওঁলোকৰ বাবে যিসকলে তোমাক অসফল দেখাব বিচাৰিছিল। বিবেক মানুহৰ প্ৰধান বিচাৰ। যি ব্যক্তি নিজৰ বিবেকৰ ওচৰত প্ৰশ্ন কৰিব জানে তেওঁ কোনোদিন কোনো বিচাৰৰ সন্মুখীন হ'ব লগা নহয়। মানুহক কন্দুৱাই ভগৱানক পূজা কৰি লাভ নাই। মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ভগৱানক পূজা কৰা হয়। জীৱনত না ভৱিষ্যত আছে না অতীত আছে। জীৱন অকল মুহূৰ্তৰ বাবে, অৰ্থাৎ মুহূৰ্তক অনুভৱ কৰাকেই জীৱন বোলা হয়। মই কৰোঁ এই ভাৱ যেতিয়াই কাৰোবাৰ মাজত আহে তেতিয়াই তাক অহংকাৰী কোৱা হয়। মই কেৱল মাত্ৰ ঈশ্বৰৰ আৰু ঈশ্বৰ অকল মোৰ, এইটো মনে প্ৰাণে মানা মাত্ৰই ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন হৈ যায়। প্ৰতিটো কামত ধৈৰ্য সহকাৰে কৰা। যি হৈছে সেইটো ভাল হৈছে, যিটো হৈ আছে সেইটো ভাল হৈ আছে, যিটো হ'ব সেয়াও ভালেই হ'ব। তুমি অতীতৰ কথা ভাবি নিজকে দুখী নাভাবিবা। ভৱিষ্যতক লৈ চিন্তা নকৰিবা। বৰ্তমানটো ভালকৈ অতিবাহিত কৰি যোৱা। বৰ্তমানেই এদিন অতীত হ'ব। বৰ্তমান ঠিকে থাকিলেই ভৱিষ্যত সুন্দৰ হয়। নিজৰ কৰ্তব্য কৰ্ম কৰি যোৱা। ফলৰ চিন্তা নকৰিবা। ভিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিবা। উপকাৰ কৰিব নোৱাৰিলে ক্ষতি নকৰিবা। ভাল পাব নোৱাৰিলে ঘৃণা নকৰিবা। পাপ যিমানেই সৰু হওক কেতিয়াও নকৰিব। পুণ্য যিমানেই সৰু হওক সদায় কৰিব। ভগৱানে সেইজন মানুহৰেই বেছিকৈ পৰীক্ষা লয় যিজনে সদায় সত্য পথত থাকে। সৰল হোৱা কিন্তু দুৰ্বল নহবা। শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহবা। প্ৰথমে নিজক ভাল পোৱা। নিজক ভাল পোৱা মানুহে বেলেগক কষ্ট দিব নোৱাৰে। ধন সম্পত্তিয়ে সম্পদ নহয়। বিপদ বিঘিনিয়েই আপদ নহয়। ঈশ্বৰৰ ভক্তিয়েই হৈছে পৰম সম্পদ আৰু ঈশ্বৰৰ বিমুখিতাই হৈছে আপদ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোক উৎসাহ জনাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।